হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল মন ব্লগছ। সকলোকে জনালোঁ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ গাইছ। এইটো কোনো ব্লগ ভিডিঅ' নহয় গাইছ, গমে পাইছে আমাৰ যোৱাকালি এইচএছ মানে পৰীক্ষা চূড়ান্ত বৰ্ষৰ পৰীক্ষা যিটো অনুষ্ঠিত হৈ গ'ল। চ' যিসকলে পৰীক্ষা দিলে সেইসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা। আৰু গাইছ কথা এইটো হ'ল যে ময়ো এক্সামটো দিলোঁ গাইছ, সঁচা কথা ময়ো হায়াৰ ছেকেণ্ডেৰী এইবাৰ এক্সাম দিলোঁ। গাইছ আপোনালোকক কিছুমান নিজৰ মতামত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এক্সাম দি কিনে মোৰ এতিয়া কেনেকুৱা ফিলিংছ হৈ আছে, বহুতো নিউজ পাই আছে কিজানি আপোনাৰ তো মানে বন্ধুসকল, আপোনালোকে হয়তো কিছুমান নিউজ বা কিছুমান ফেচবুক পোষ্টত দেখা পাই আছে যে এইবাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সকলোৰে ইমান ভাল হোৱা নাই। অভিয়াছলি মোৰো ইমান এটা ভাল হোৱা নাই, কিন্তু ইমান বেয়াও হোৱা নাই। তো কথাটো হ'ল গাইছ, মোৰ লগত আছে এইখন কুৱেশ্যন পেপাৰখন। তো গাইছ কথা হ'ল এইবাৰ কুৱেশ্যন পেপাৰখনৰ কিছুমান নিয়ম নীতি সেৱাই চেঞ্জ কৰিছে এইবাৰ আন বছৰৰ দৰে গাইছ। যোৱা 8 বছৰৰ কুৱেশ্যন পেপাৰৰ লগত গাইছ এইখন পেপাৰৰ কোনো মিল নাই গাইছ। মই নিজে বহুত কুৱেশ্যন পেপাৰ ফ'ল' কৰিছোঁ, কিন্তু কোনো কাম নহ'ল। মানে গাইছ কথাটো হ'ল এনেকুৱা, এইবাৰ কি হৈছে আমি সকলোৱে কি কৰিছোঁ, কৰোণাৰ সময়ত পাছ কৰি আহিছিলোঁ HSLC এক্সাম। তো গাইছ সেই ভিত্তিত এইবাৰ সেৱাই কি কৰিছে, HSটো অলপমান হাৰ্ডলি প্ৰিপেৰেশ্যন কৰিছিল তেওঁলোকে। তো কথা হ'ল গাইছ, মানে ফেক্টছটো বুজি পাব আপোনালোকে যে এইবাৰ যিবোৰ হৈ যোৱা UPSC APSC এক্সামবিলাখনত অসমৰ ফালৰ পৰা ইমান ভাল মানে অসমৰ ফালৰ পৰা ভাল এটা মানে প্ৰদৰ্শন দেখুৱাব পৰা নাই আমাৰ অসমৰ যিবোৰ আছে এক্সামিনাৰ, তেওঁলোকে ভাল প্ৰদৰ্শন আছে। তো গাইছ কথা হ'ল কালি ৰাতি ফেচবুকখন চুইপ কৰি থাকোঁতে মই এটা পোষ্টটো কৰিছে গাইছ প্ৰাৰ্থনা গগৈ নামৰ, আপোনালোকে দেখা পাইছে বেগত যে প্ৰাৰ্থনা গগৈ এটা ফেচবুক পোষ্ট কৰিছিল যে আজিৰ HS ফাইনেল ইংলিছ কুৱেশ্যন পেপাৰখন চাই এজন শিক্ষক হিচাপে মোৰ অনুভৱ কিছু নতুনত্ব দেখিলোঁ। হয় গাইছ, পেপাৰখনত বহুতো মানে আগৰ পেটাৰ্ণৰ নিচিনা পেটাৰ্ণ নাই, পেটাৰ্ণটো চেঞ্জ কৰিছে। ইংলিছ লেংগুৱেজৰ দখল নাইকিয়াসকলৰ বাবে যথেষ্ট কঠিন, এইটো একদম সঁচা কথা গাইছ। যিবোৰ ল'ৰা ছোৱালীয়ে এইবাৰ ইংলিছখন ইমান ভাল নাপায় বা দখল নাই, সেইসকলে কুৱেশ্যনখন টাচো কৰিব পৰা নাই, মোৰ অভিজ্ঞতাৰে কৈছোঁ গাইছ, একদম সঁচা কথা। তাৰপিছত তেওঁ লিখিছে গাইছ এভাৰেজ ষ্টুডেণ্টৰ বাবে গ্ৰামাৰখিনিয়ে ভাল পাৰিছে। হয়, যিবোৰে অলপমান ইংলিছ পাৰে তেওঁলোকে গ্ৰামাৰখিনি টাচ দিছে, বাকী একো টাচ দিয়া নাই। তাৰপিছত গাইছ নলেজৰ কুৱেশ্যন কম, কুৱেশ্যন পেপাৰ সলনি কৰিছে, ষ্টুডেণ্টক পেপাৰখন কৰা হৈছে, ষ্টুডেণ্টক হতাশ কৰি বেয়া কৰিছে। চ' গাইছ কিছুমান ষ্টুডেণ্টৰ ৰিয়াকশ্যন বহুত চালোঁ মই, মোৰ লগৰে বহুতকেইটা কি কৰিলে গাইছ, পৰীক্ষা হলৰ পৰা ওলাই কি কৰিছে, কুৱেশ্যন পেপাৰখন বেয়া হৈছে, ভাল কৰিব পৰা নাই। তো গাইছ কথাটো হ'ল এনেকুৱা যে আগন্তুক পৰীক্ষাবোৰ ভাল হ'বৰ কাৰণে চেম এনেকুৱা এইবাৰৰ পৰাই এনেকুৱা পেটাৰ্ণ কৰিব আমাৰ সেৱা বা বোৰ্ডে। তো এইটো এটা ভাল পদক্ষেপ মোৰ মতে। অলপমান অসুবিধা আমাৰ হৈছে গাইছ ষ্টুডেণ্টবিলাখনৰ, কিন্তু একো নাই, এইটো এডজাষ্ট কৰিব লাগিব। নেক্সট এক্সামবিলাক ভালকৈ দিব লাগিব। তাৰপিছত যিবোৰ আগন্তুক এক্সাম পাম UPSC APSC, কিছুমানে গাইছ বহুত টান এক্সাম দিয়ে, সেইবোৰৰ যাতে ভালকৈ দিব পাৰে, ইয়াৰ ভিত্তিত গাইছ সেৱা বা বোৰ্ডে এই পদক্ষেপটো গ্ৰহণ কৰিছে এইবাৰ। চ' মোৰ ফালৰ পৰা মই ভাবিছোঁ যে ধুনীয়া পদক্ষেপ গ্ৰহণ কৰিছে। অলপমান কষ্ট হ'ব পাৰে, কিন্তু উপায় নাই, এইখিনি সহ্য কৰিব লাগিব। চ' ভিডিঅ'টো যদি ভাল লাগে গাইছ প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।